দিছি না নাই বুলি দেখা পাইলে আজি ডেট দিছি না নাই সুধি থাকা মই কিবা প্ৰেগনেণ্ট মহিলা নেকি গৰ্ভৱতী মহিলা নেকি তাই দিবালে ডেট দিবালে হয় দে আকৌ পৰীক্ষাত পাছ কৰিব পৰা নাই নহয় 3 বছৰ ধৰি এবাৰ আকৌ বহুত আশা বুকত বান্ধি আছিলো পৰীক্ষাটো ভালকে দিম বুলি একে নকল কৰিম বুলি আশা কৰি আছিলো কিমান নকল লেখছো একে চাইটৰ পিছফালে লেখছো একে দাপানাত লেখছো হাতে ভৰিয়ে চবতে লেখছো তাৰপিছত একেবাৰে শিক্ষামন্ত্ৰীয়ে পৰীক্ষা নহয় বুলি কৈছে মই খং উঠছি পৰীক্ষাটো হবাও পাৰিলা হয় এনে নকল কৰা হবা এনে যাব এতিয়া মোৰ কিমান আশা কৰি আছিলো